হেল্ল' জানো তোমালোকৰ ঘৰ আৰু কিমান দূৰ আছে মই মানে দোকানখনৰ ওচৰ পাছো আহি আৰু অঁ তুমি অলপ আগুৱাই আহিবা নেকি বাৰু ঠিক আছে হ'ব দিয়া তেলখিনি চেছ হ'ব লাগে নাই ওচৰতে আছে এতিয়া গাৰ্লফ্ৰেণ্ডজনী ঘৰ এতিয়া ঘৰ বা গাৰ্লফ্ৰেণ্ডজনী ঘৰে নাপামগৈ কি হ'ব এতিয়া আইডিয়া এতিয়া মই ভিক্ষা মাগা পাই এতিয়া দোকানটো কিমান দূৰ আছে অলপ ঠেলি লৈ যাওঁ অলপ ৰখি দিয়ে কি তোৰ চাপটো দিবি নেকি মোক অলপ হ'ব দে হ'ব দি আছো হ'ব দে ভাই ইয়াতে অলপ ইয়াতে তুমি বহি থাকা তোমাক মই আহি পিনে 10 টকা এটা দি আছো তুমি বাইকত বহি থাকা বাইকখন চাই থাকিবা নাই মানে মোক খালি 1 ঘণ্টাৰ কাৰণেহে লাগে 1 ঘণ্টা আকৌ পলম নকৰিবা আরে ভাই মই 2 দিনমান ধৰি একো খোৱা নাই কিবা এটা দে ভাই মই 2 দিনমান ধৰি একো খোৱা নাই আল্লাহটো কিবা এটা মহামত কৰিব ভাই দে ভাই কিবা এটা দে 2 দিনমান ধৰি একো খোৱা নাই আল্লাহটো বহুত সন্মান দিব আৰু আশীৰ্বাদো দিব ভাই আরে ভাই কোন আছো দে না 2 দিনমান ধৰি একো খোৱা নাই ভাই ও ভাই কিবা এটা দে না 2 দিনমান ধৰি একো খোৱা নাই ভাই আল্লাহ তুমি বহুত সহায় কৰিব ভাই ও ভাই দে না কিবা একো কিবা এটা দে না ভাই 2 দিনমান ধৰি একো খোৱা নাই ভাই ও ভাই তই দে না ভাই কি একো খোৱা নাই মই ভাই তই দে ভাই একদম মই বহুত দিন হ'ল আরে এতিয়া মোৰ তেল ভৰা পইচা হৈ গৈছে মাল খোৱা পইচা হৈ গৈছে কেপি খোৱা পইচা হৈ গৈছে মোৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিয়াও পইচা হৈ গৈছে কি মজা বে হল তুমি একদিনৰ নহয় 1 ঘণ্টাৰ কথা কৈ নিছিলা এতিয়া ভাই বেয়া নাপাব হয় কমো খুদে মোলে তোমাৰ গোটেই বাড়ি দিলো আমাৰ পুষ্পদা কিমান দিবা হত কও কত লাগব তরে বেশি না কমসে কম আচ্ছা তুমি সারা দিনে কামাও 2000 আমার টিয়া 500 দিয়ে দাও এইটো ল 500 দিলো এইটো 500 কৰিলা আৰু এতিয়া ভাই ও ভাই ভাই কি হল এইটো তো 10 টকা ল মোৰ চুলাটো দি দে ও দোকানী ভাই তেলটা কিমানো 120 টকা কেজি ভাই 120 টকা কেজি এটা কি কৰিম মই ভাল লাগিছিলে ভাই 1 লিটাৰ লাগিছিলে ভাই ঠিক আছে ল'ব নেকি ল'ব লাগিছিল ঠিক আছে দিয়ক ন পইচা এইটো লওক ঠিক হাই গাইস আমাৰ ভিডিঅ' যদি চাই ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আমাৰ এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ ফাটাফাটি কমেডি আসাম চেনেলটো সাবস্ক্ৰাইব কৰি লওক এতিয়াই কৰি লওক বাই বাই